আজি মই এয়া চিতল মাছ এটা লৈ লৈছোঁ। এই চিতল মাছটো মই ভোল আৰু কোমোৰাৰে বনাম। গতিকে মাছটো কুটি বাছি লৈছোঁ, লৈ পেলাই ধুই পখালি লৈ ইয়াতে অলপ নিমখ, হালধি, জলকীয়া গুড়ি আৰু অকণমান মিঠাতেল দি মাছখিনি সুন্দৰকৈ মই এয়া সানি লৈছোঁ, মঠি লৈছোঁ। ইতিমধ্যে সেইখিনি সুন্দৰকৈ সনা হৈ গ'ল। এতিয়া মই লাহেকৈ গেছটো জ্বলালোঁ, জ্বলাই পেলাই এটা কেৰাহী পাতি দিলোঁ। তাতে অলপমান তেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ভালকৈ যেতিয়া গৰম হৈছে তাতে মই মাছখিনি এপিচ এপিচকৈ পেলাই দিছোঁ। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। এতিয়া মাছখিনি মই এনেকৈ সুন্দৰকৈ ভাজি ল'ম। ৰঙচুৱা নোহোৱালৈকে মই লুটিয়াই বগৰাই মাছখিনি ভাজি ল'ম। এনেও চিতল মাছৰ আঞ্জা খাবলৈ অতি সোৱাদ হয়, গতিকে ধৰক বনাইছোঁ। গতিকে চাওকচোন কেনেকুৱা হয় আঞ্জাখন দেখিবলৈ। আপোনালোকেও তেনেকৈ আনি বনাই খাব আৰু এয়া চাওক। ইতিমধ্যে সেইখিনি সুন্দৰকৈ ভজা হৈ গৈ আছে। তাৰ অতি সুন্দৰ ৰেচিপি হয় ভোল আৰু কোমোৰাৰে ৰন্ধা মাছৰ আঞ্জা। বৰ ধুনীয়া হয় খাবলৈ। এয়া চাওক। এয়া মানে গেছটোৰ জুইকুৰা অলপ বেছিকৈ দিব নোৱাৰি। বেছিকৈ দিলে হ'ব কি একে পাকে হেৰি হৈ যাব পাৰে, দহি যাব পাৰে। গতিকে জুইটো অকণমান চিমত দি পেলাই বা মিডিয়ামত দি পেলাই মাছ ভাজিব লাগে। এয়া ইতিমধ্যে ভজা হৈ গৈ আছে। এতিয়া এয়া চাওক, অতি সুস্বাদু হয়। তাতে এইবিলাক মাছ সাধাৰণতে ফিছাৰীত নাথাকে, সাধাৰণতে বিল বা পুখুৰীৰ পৰা অনা হয়। আমাৰ এয়া কলঙৰ মাছ, আমাৰ ওচৰতে থকা কলং খুটি, সেই কলং খুটিৰ মাছ আছে। ইতিমধ্যে এয়া মাছ ভজা হৈছে প্ৰায়। এয়া সুন্দৰকৈ এয়া ভজা হৈ গৈছে। এয়া চাওক, মাছখিনি এতিয়া সুন্দৰকৈ মই কাটি ৰাখিম। এয়া চাওক, আটাইকেই পিচ মই এতিয়া কাঢ়ি ৰাখিম। জুইটো একদম কমত দিছোঁ। এতিয়া এইখিনি মাছখিনি কটা হৈ গ'ল। এয়া চাওক, এতিয়া ইয়াতে মই কেইটামান এয়া বিলাহী কাটি থৈছিলোঁ, বিলাহী এটা কেইপিচমান পেলাই দিছোঁ। এনেকৈ বিলাহী কেইচকল মই সুন্দৰকৈ এতিয়া ভাজি লওঁ। এয়া চাওক, অলপ ৰঙচুৱাকৈ ভাজি পেলাই থৈ দিলে তেতিয়া পিছত দি দিলেও কেঁচা গোন্ধটো মৰি যোৱাৰ লগে লগে বিলাহী আঞ্জাখন খাবলৈ বেছি সোৱাদ হয়। নহ'লে বিলাহীৰ কেঁচা গোন্ধটো আহিলে খাবলৈ ভাল নহয়। সেইকাৰণে বিলাহীটো সুন্দৰকৈ ভাজি ল'ব লাগে। এয়া মই সুন্দৰকৈ ভাজি আছোঁ। ইতিমধ্যে এইখিনি এয়া চাওক ৰঙচুৱা হৈছে। এয়া কেঁচা গোন্ধটো নমৰালৈকে ভাজিব লাগিব এনেকৈ। এয়া চাওক, ইতিমধ্যে এয়া ভজা হ'ব। এতিয়া এয়া বিলাহীখিনি হৈ গ'ল। এতিয়া বেলেগ এটা কেৰাহী পাতি তাতে ভোলখিনি আৰু কোমোৰাখিনি মই এয়া জহাই ৰাখিছোঁ বা হাফ বইল কৰি ৰাখিছোঁ। নিমখ, হালধি আৰু ভোলখিনি পেলাই দি হাফ বইল কৰি ৰাখিলোঁ। এইখিনি ইতিমধ্যে সুন্দৰকৈ সিজি গৈছে। এইখিনি ভালকৈ সিজাৰ লগে লগে ইয়াতে মই অলপ পানী দি দিলোঁ। এই পানীখিনি আচলতে নিমখ হালধি মিহলোৱা পানী আছিলে। মাছ সানি লোৱাৰ পিছত যিখিনি পানী মানে ৰৈছিল তলত, তাতে অকণমান পানী দি থৈছিলোঁ, সেইখিনি ঢালি দিছিলোঁ। এইখিনি বিলাহীখিনি এতিয়া ওপৰতে দি দিলোঁ। এইখিনি ইতিমধ্যে পানীখিনি দিয়া এইখিনি সিজি শুহি গৈছে। এয়া চাওক, কালাৰটো ধুনীয়া হৈ উঠিছে আৰু এয়া সুন্দৰ হৈ উঠিছে। এতিয়া ইয়াতে মই এয়া চাওক আঞ্জাৰ জোখাৰে পানী দিলোঁ আৰু উতলাৰ লগে লগে মই মাছখিনি পেলাই দিছোঁ। যিহেতু মানুহ আমাৰ কম, গতিকে মাছ বৰ সৰহকৈ দিয়া নাই। এয়া দিছোঁ, দি পেলাই এতিয়া এইখিনি উতলিবলৈ দিছোঁ। এয়া উতলি গৈ আছে ক্ৰমান্বয়ে। কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে, ৰংটো একদম ধুনীয়া হৈ গৈ আছে। বিলাহী দিলে, কোমোৰা, বিলাহী আৰু ভোল বৰ সুন্দৰ এখন জুতি লগা আঞ্জা হয়।
টেঙা মিঠা মিহলি হৈ বৰ সুন্দৰ জুতি লগা এখন আঞ্জা প্ৰস্তুত হয় ইয়াতে অকণমান নেমু টেঙা চেপি দিছোঁ যেহেতু বিলাহী এটাহে দিছোঁ অকণমান টেঙা হ'লে টেঙেচিয়া হ'লেহে ভাল লাগিব গতিকে অকণমান নেমু টেঙা মই চেপি দিলোঁ ইতিমধ্যে এইখিনি হৈছেই চাওক কিমান সুন্দৰকৈ নেমু টেঙা চেপা মানে আঞ্জা হৈছে বুলি ধৰি ল'ব পাৰি আৰু এয়া এতিয়া গেছটো লাহেকৈ অফ কৰি দিলোঁ দি পেলাই এইখিনি লাহেকৈ এতিয়া মই কাটি ৰাখিম কাটি দেখুৱাওঁ আপোনালোকক এইখিনি হৈ গৈছে এতিয়া এইখন বাচনতে মই এইখিনি মাছৰ আঞ্জাখিনি ঢালি দেখুৱাম এটা অতি সুন্দৰ ৰেচিপি ভাতৰ লগত খাব পাৰে আৰু ভাত যিসকলে ভাত নাখায় ধৰক ৰুটিৰ লগতো খাব পাৰে মাছটো ৰুটিৰ লগত খায়েই নহয় জানো ৰুটিৰ লগতো খাব পাৰে গতিকে মই বনালোঁ আপোনালোকে ঠিক এনেধৰণে বস্তুখিনি বনাই খাব এটা অতি সুস্বাদু খাদ্য হয় বনাবলৈ সহজ আমাৰ অসমীয়া মানুহে কোমোৰাৰ আঞ্জাখন বুলিলে বৰ ভাল পায় খাবলৈ কোমোৰা আৰু ভোলৰ এয়া চাউল ঢালি দিলোঁ এটা অতি সুন্দৰ ধুনীয়া ৰেচিপি হয় এয়া চাওক কিমান লোভনীয় হৈছে দেখাতে পূৰা গৰম হৈ আছে এয়া চাওক এয়া এটা অতি সুন্দৰ ৰেচিপি গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু এয়া চাওক ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ